So hi guys, good morning, সুপ্ৰভাত সকলোকে মোৰ বহু দিনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই পুৱাই ওলাইছো এডোখৰ নতুন ঠাইলৈ, যিডোখৰ ঠাইলৈ মই আগে পিছে গৈ পোৱা নাই। প্ৰথম অভিজ্ঞতা লৈ সেইডোখৰ ঠাইলৈ যাবলৈ ওলাইছো যিহেতু, আৰু ৰাতিপুৱাই ওলাইছো আৰু মাহঁতক লগত লৈ ওলাইছো, অকলে যোৱা নাই বাৰু। আৰু সেই ক'ত গৈ আছো, কিয় গৈ আছো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব নিশ্চয়। আৰু মই যিডোখৰ জেগালৈ আহিছোঁ সেইখিনি জেগালৈ যাবলৈ হ'লে এয়া দেখিছে নহয়, আমি বৰ্তমান বাছৰ পৰা নামি আহি এইখিনি জেগা পাইছোঁ। হয়তো কোনোবাই চিনি পাইছে আৰু হয়তো কিছুমানে নাই পোৱা। হয়, মই কৈ দিওঁ, এইখিনি জেগা হৈছে জালুকবাৰীৰ ফ্লাইঅভাৰৰ তলৰ। আৰু মোৰ নেক্সটখন গাড়ী ইয়াৰ পৰাই আৰম্ভ হ'ব, আৰু মই এইখন গাড়ীতেই আৰু ক'লৈ যাম আপোনালোকে গম পাইছেই চাগে, হয়নে? অকণমান ছাছপেণ্ড হৈ থাকক আৰু উঠি লওঁ মই গাড়ীত, বলক। আৰু এইখনেই হৈছে মোৰ গাড়ী, য'ত হেনো মই যাবলৈ আগবাঢ়িম আগৰ পৰ্যায়লৈ। আৰু এটা কথা কি হ'ল জানেনে, মই প্ৰথমবাৰৰ বাবে গাড়ীখনত জাৰ্ণি কৰিছোঁ। জাৰ্ণি কৰোঁতে মই ঠগন খালোঁ নহয়। কাৰণ কেলৈ, কেতিয়াবা কিছুমান জেগাত ঠগন খাওঁ, মই নাজানো যে বাছৰ ভাড়াটো কিমান বা গাড়ী ভাড়াটো কিমান আছে, কিন্তু যাওঁতে মোৰ পৰা তেওঁলোকে পইচাটো বেছিকৈ ল'লে। পিছতহে গম পাইছোঁ ঘূৰি আহোঁতে যে ভাড়াটো সিমান নাছিল। হয়, কেতিয়াবা কিছুমান জেগাত চাই চিন্তি চম্ভালি কিনে ভাড়াবিলাক সুধিব, মোৰ দৰে নহ'ব। মই বাৰু ঠগন খালোৱেই। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ, আৰু গোটেইফালে পাহাৰৰ কাষে কাষে আমি যাবলৈ গাড়ীখনে লৈ গৈছে। ইমানেই ভাল লাগিছে প্ৰকৃতিৰ পৰিৱেশটো, আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ দেখিয়ে কিবা এটা মনমোহক হৈ পৰে। আৰু মই এনেকুৱা জেগাবিলাক বিশেষকৈ বহুত বেছিয়ে ভাল পাওঁ, থাকিও ভাল পাওঁ, গৈও ভাল পাওঁ এনেকুৱা নেচাৰেল জেগাবিলাকত। আৰু আপোনালোকে কেনেকৈ ভাল পায় নে নাপায় প্লিজ কমেণ্ট কৰি জনাবচোন বাৰু, কেনেকুৱা লাগিছে পৰিৱেশটো আৰু ক'ত গৈ আছোঁ কিছুমানে হয়তো গম পাব পাৰে। হয়, আৰু মই আজি গৈ আছোঁ মাক আৰু মাইনাক লৈ কিনে এডোখৰ নতুন ঠাইলৈ। কৈছোঁৱে আপোনালোকক যেনেকৈ মই আজি নতুন এডোখৰ ঠাইলৈ গৈছোঁ বুলি কিনে, প্ৰথম অভিজ্ঞতা লৈ কিনে। আৰু এনেকৈ আমি আহি পালোহি সেই জেগাডোখৰ, আৰু ইয়াতে আমি বাছৰ পৰা নামিছোঁ। আৰু এইবিলাক ইমান টমটম লাগি আছে দেখিছে নহয়, আমি ইয়াৰে এখন টমটমত উঠি যাব লাগিব। হয়, মই আপোনাক ইমান দেৰি ছাছপেণ্ড কৰি ৰাখিলোঁ, এতিয়া যিহেতু কৈ দিওঁ মই ক'লৈ যাওঁ। হয়, মই আজি আহিছোঁ হাজোৰ মাধৱ মন্দিৰলৈ, আৰু ইয়াৰ পৰাই টমটম ল'ব লাগিব বাছৰ পৰা নামি। যদি কিছুমান ব্যক্তি অহা নাই তেওঁলোকে আহিব পাৰিব যে জালুকবাৰীৰ পৰা আপুনি যিকোনো এখন গাড়ীত আহিলে হাজোৰ মুখে আহি তিনিআলি নামিব, তাতে নামি কিনে আপুনি টমটম পাব। টমটমত উঠি কিনে তাৰ পৰা বেছি দূৰ নহয়, খুব বেছি আপোনাৰ 1-1.5 কিলোমিটাৰ হ'ব পাৰে হয়তো। আৰু এয়া আমি আহি কিনে পালোহি মন্দিৰ, আৰু মন্দিৰৰ চাৰিওকাষে দেখিছে নহয় গোটেই দোকানে লাগি আছে। আৰু এই পুখুৰীটোত দেখিছে বহুত কাছ আৰু মাছ আছে হেনো। আৰু ইয়াতে আমি শৰাইৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু আমি ইয়াতে ল'লোঁ। আৰু এইখিনি বস্তু চাকি ধূপ জ্বলাব। আৰু এই তুলসী মালাডাল হেনো ইয়াৰে বিশেষ মহত্ব আছে, ইয়াত হেনো আহিলে দিব লাগে বোলে। আৰু ইয়াৰে প্ৰাইচটো হৈছে 250 টকা দেই। আৰু সোমোৱাৰ লগে লগে আপোনাৰ ইয়াতে এই দেখিছে নহয় ধানেৰে গাঁঠা মালা এডাল দিছে। আৰু ভগৱানৰ নাম লৈ মা আৰু মই মাইনা গোটেইকেইজনীয়ে ভগৱানৰ নাম লৈ এই গোটেইকেইটা ষ্টেপ বগাই ওপৰলৈ যাওঁ। বলক আপোনালোককো মন্দিৰৰ ভিতৰখন অকণমান দৰ্শন কৰাম বাৰু। বহুত দিনৰ আশা আছিল এই মন্দিৰটোলৈ আহিম বুলি কিনে, আৰু মাৰ ভিডিঅ'ত ওলাবলৈ বিৰাট টান পায় মাইনাই। সেইকাৰণে মই মনে পিছ চাইডৰ পৰা অলপ ভিডিঅ' কৰিছিলোঁ, আৰু সম্পূৰ্ণৰূপে মা ওলাবলৈ টান পায় ভিডিঅ'ত। আৰু এয়া দেখিছে আমি আহি পালোহি ওপৰৰ চোৱা মেইন গেটখনৰ কাষ। ইমানকেইটা ষ্টেপ বগাই অহা ধেমালি কথা নহয় বাৰু। মাৰ ভৰিৰ অলপ প্ৰব্লেম আছে আঁঠুটোৰ, সেইকাৰণে লাহেকৈ ওপৰলৈ এনেকৈ আমি পালোহি আহি। আৰু ইয়াৰে ভিতৰত কি আছে অলপ ভিডিঅ' আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আৰু এই ভিতৰ চোৱা পালোহি আমি, আৰু ইয়াতে আমি চাকি বন্তিবিলাক জ্বলাম। আৰু ইয়াতে আমি চাকি বন্তিবিলাক জ্বলালোঁ। আৰু ইয়াৰে কিছু বিশেষ মহত্ব ইয়াৰে এগৰাকী পণ্ডিতে আমাক ক'ব কিছুমান কথা। এই অগ্নিবেদীত ফাৰ্ষ্ট টাইম পূজা ভাগ হয়। তাৰপিছত ভিতৰত দৰ্শন ল'ব পাৰিব, কেনেকৈ ল'ব লাগে বুজাই দিম। চাকিবিলাক জ্বলাই যাওক, ধূপবিলাক জ্বলাই হাতে ল'ব।
হয়গ্ৰীৱ মাধৱ ইয়াৰ অৰ্থ হ'ল হয় মানে ঘোঁৰা, গ্ৰীৱ হ'ল গল বাদিনী, মা হ'ল লক্ষ্মী, ধৱ হ'ল স্বামী। ইয়াৰ সম্পূৰ্ণ অৰ্থ তোমালোকৰ চকীবিলাক বনাই লৈছোঁ। আৰু ইয়াৰে বিশেষ বহুত মহত্ব আছে। আপোনালোকে যদি কেতিয়াও অহা নাই, কেতিয়াবা আহিব। ইয়াৰে যদি কিবা আশা থাকে আপোনালোকৰ ইয়াত আশা পূৰণ হয় বুলি কয়। ময়ো আজি কিছুমান ভগৱানৰ আগত কৈ থৈ আহিছোঁ, নাজানো ভগৱানে সফল কৰে নে নকৰে। আৰু এনেদৰে আমি সেৱাভাগ আগবঢ়ালোঁ, বঢ়াই কিনে আমি তাৰ পৰা বিদায় ল'লোঁ আৰু তললৈ নামি আহিলোঁ। আৰু মোৰ ছোৱালীজনীক লাগে কাছ চুবলৈ, তাইক হেনো কাছ চুব লাগে। তাই আকৌ ওচৰলৈ যায় ধৰিবও নোৱাৰে। আৰু ইয়াতে ইমান ডাঙৰ ডাঙৰ কাছ আছে আৰু মানে দেখি কিবা এটা মনমোহক। দেখিছেনে কেনেকৈ চাই আছে কাছবিলাকে? বহুত ডাঙৰ ডাঙৰ কাছ আছে ইয়াতে। আৰু আমি তেওঁলোকক মানে কাছবিলাকক দিবলৈ আমাৰ একোৱে নাছিলে, যিহেতু তাতে পপকৰ্ণ বিক্ৰী কৰিছিলে আৰু ইয়াতে পপকৰ্ণেই দিয়ে বোলে কাছক। আৰু আমিও সেনেকৈ কেইটামান পপকৰ্ণ ছটিয়াই দিলোঁ। এটা পেকেট কিনিছিলোঁ, তাৰে পপকৰ্ণ কিছুমান আমি দিলোঁ কাছক। আৰু কাছকেইজনী চাওকচোন, বহুত ডাঙৰ ডাঙৰ কাছ আছে পাই। আপোনালোকেও কেতিয়াবা আহিবচোন মাধৱ মন্দিৰলৈ, বহুত ভাল লাগিল গৈ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ আহিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।